নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো আছাম টেটৰ ওপৰত প্ৰস্তুত কৰিছোঁ। প্ৰায় 5 বছৰমানৰ পাছত এইবাৰ পুনৰ আছাম টেট হোৱাৰ পুনৰ সম্ভাৱনা আছে। যিসকল বন্ধু বান্ধৱীয়ে BEd DLEdৰ দৰে কোৰ্চসমূহ কৰি থৈছিলে তেওঁলোকৰ বাবে সঁচাকৈয়ে এটা সুখবৰ, কিয়নো অকল CTET নহয়, এতিয়া আপোনালোকে আছাম টেটৰ কাৰণেও নিজৰ প্ৰিপেৰেশ্যনসমূহ আগবঢ়াই নিয়ক। আছাম টেট হোৱাৰ বহুত বেছি সম্ভাৱনা আছে 2026 চনত। গতিকে আজি ভিডিঅ'টোত আলোচনা কৰিম যে আমি কি চ'ৰ্চেছৰ পৰা এইটো গম পাইছোঁ যে আছাম টেট 2026ৰ বাবে নটিফিকেশ্যন ওলাব, লগতে ইয়াৰ বাবে কেতিয়ালৈ নটিফিকেশ্যন ওলাব, লগতে আপোনালোকে কোনসকল কেণ্ডিডেটে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব, এই সকলোখিনি ভিডিঅ'টোত বিতংকৈ আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। প্ৰথমতে আমি 3টা বিগ আপডেটছ চাই ল'ব লাগিব টিচাৰ্ছ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত। প্ৰথমতে আমি বিগত সময়ত বহুতখিনি নিউজ দেখিবলৈ পাইছোঁ, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াতে হওক, লাগিলে নিউজ পেপাৰ। গতিকে প্ৰথমতে এটা ইম্পৰ্টেণ্ট যোনটো বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে বুলি ক'ব লাগিব। প্ৰথম 1 নম্বৰতে আমি চাব লাগিব যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ যিটো জাজমেণ্ট, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই যোনটো টেটৰ ওপৰত এটা মেণ্ডেটৰী কৰিছে ইন ছাৰ্ভিচ টিচাৰসকলৰ ক্ষেত্ৰত, এইটো এতিয়া যিহেতু চলি আছে কথাটো, গতিকে এইটো এটা মেইন পইণ্ট যে আছাম টেট 2026ত অনুষ্ঠিত হোৱাৰ এটা মূল কাৰণ। আৰু তাৰ পাছতে আমি চাব লাগিব যে 2 নম্বৰ পইণ্টত যে আছাম CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনাউন্স কৰিছিলে যে যেতিয়া তেওঁ এনাউন্স কৰিছিলে ইলেকশ্যনৰ সময়তে যে টোটেল অহা যি 5 বছৰ আছে তাত আপোনালোকৰ টোটেল 75,000 প্লাছ টিচাৰ পোষ্ট তেওঁ ভেকেণ্ট কৰিব আৰু তেওঁ সেইখিনি এপইণ্ট কৰিব। আৰু এতিয়া 3 নম্বৰ পইণ্ট, এতিয়া আপোনালোকে বিগত যি ছাৰ্ভে কৰিছিলে যে বৰ্তমান অসম চৰকাৰত কিমান পোষ্ট খালী আছে কি কথা, তো সেই ছাৰ্ভে আৰু সেইখিনিত বৰ্তমান এইটো ওলাইছে যে বৰ্তমান আপোনালোকৰ গোটেই অসমত টোটেল ভেকেণ্ট পোষ্ট আছে সকলোবিলাক ডিপাৰ্টমেণ্ট মিলাই পেলাই টোটেল 75,000 প্লাছ পোষ্ট, আৰু তাৰে 75,000ৰে টোটেল 35,000 প্লাছ পোষ্ট হৈছে টিচাৰ্ছৰ। গতিকে চাওক আমাৰ অসমত বৰ্তমান কিমানখিনি ভেকেণ্ট পোষ্ট আছে টিচাৰৰ ক্ষেত্ৰত। গতিকে আমি প্ৰথমতেই কৈছিলোঁ যে আমি এটা ৰিলায়েবল চ'ৰ্চেছৰ পৰা কথাটো এনাউন্স কৰিছোঁ যে আছাম টেট হ'ব। গতিকে আপোনালোকে এই 3টা ষ্ট্ৰং পইণ্টৰ পৰা ইতিমধ্যে বুজিব পাৰিছে যে প্ৰথমতে হৈছে সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট, তাৰপাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই তেওঁ প্ৰকাশ কৰিছিলে যে বিগত 5 বছৰৰ ভিতৰত তেওঁ টোটেল 75,000 প্লাছ টিচাৰৰ কাৰণে এপইণ্ট কৰিব। লগতে বৰ্তমান যিটো ছাৰ্ভিচ চলি আছিলে যে বৰ্তমান অসম চৰকাৰত কিমানখিনি পোষ্ট কি ডিপাৰ্টমেণ্টত খালী আছে, তাৰে ভিতৰত আপোনালোকৰ হায়েষ্ট পোষ্ট ওলাইছে যিটো টিচিঙতে টিচাৰৰ ক্ষেত্ৰত 35,000 পোষ্ট। এতিয়া আমি যদি বিতংকৈ এই বস্তুখিনি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই জাজমেণ্ট এটা কৰিছে, যিসকল ইন ছাৰ্ভিচ টিচাৰসকলে যাৰ নেকি টেটৰ তেওঁলোকে পাছ কৰা নাছিলে, টেট কোৱালিফাই কৰা নাছিলে, তেওঁলোকে 2028ৰ 31 আগষ্টৰ ভিতৰত টেট কোৱালিফাই কৰিব লাগিব আৰু এইটো মেণ্ডেটৰী। গতিকে ডেটটো অলপ বঢ়াই দিছে, প্ৰথমতে 2027লৈকে আছিলে, কিন্তু যিহেতু বহুতে ৰিকুৱেষ্ট কৰিছিলে যে ইমান কম সময়ত নহ'বও পাৰে, গতিকে 2028লৈ টোটেল এবছৰ এটা সময় হাইকোৰ্টে বঢ়াই দিছে। গতিকে এইটো আপোনালোকৰ এটা ডাঙৰ প্লাছ পইণ্ট বুলিয়ে ক'ব লাগিব, কিয়নো যিহেতু ইন ছাৰ্ভিচ টিচাৰ্ছ বহুতখিনি আছে বৰ্তমান অসমত যিসকলৰ নেকি প্ৰায়খিনিয়ে টেটটো কোৱালিফাই হোৱা নাই। গতিকে তেওঁলোকে যিহেতু টেটৰ এক্সাম দিবই লাগিব, যিহেতু এইটো হাইকোৰ্টৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা মেণ্ডেটৰী কৰি দিছে। গতিকে অকল টেটটোতে প্ৰাধান্য দি পেলাইতো এইখিনি গোটেই কামখিনি কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে ইমানখিনি আছে। লগতে DLEd কৰা BEd কৰা বহুতখিনি শিক্ষাৰ্থী আছে যোনখিনি নেকি টেটৰ কাৰণে যি আছাম টেট হওক বুলি তেওঁলোকে বহুতে ৰিকুৱেষ্টো কৰিছে। গতিকে অকল ইন ছাৰ্ভিচ টিচাৰ্ছ বুলিয়ে নহয়, আপোনালোকে সকলোকে সামৰি অকল টেটটোকে তেওঁলোকে প্ৰাধান্য নিদিয়ে, কাৰণ টেটটো যিহেতু প্ৰত্যেক বছৰে হৈয়ে থাকে। তথাপিও আমাৰ আছাম যোনটো টেট হয় সেইটো 5 বছৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আছাম টেট অনুষ্ঠিত হোৱা নাই। স্পেচিয়েল টেটটো বাৰু বাদ দিছোঁ, স্পেচিয়েল টেট অনুষ্ঠিত হৈ আছে বৰ্তমান। আপোনালোকৰ স্পেচিয়েল টেটৰ কাৰণে এক্সাম আছে জুন মাহতে। গতিকে আপোনালোকে ইমানখিনি যিহেতু ভেকেণ্ট পোষ্ট আছে, লগতে ইন ছাৰ্ভিচ টিচাৰছো বহুতখিনি আছে, গতিকে সেই গোটেইখিনি মিলাই পেলাই আপোনালোকৰ আছাম টেটটো অনুষ্ঠিত হ'ব। তাতে আপোনালোকৰ যোনখিনি ইন ছাৰ্ভিচ টিচাৰ্ছ আছে তেওঁলোকেও এক্সামটোত
বহিব লগতে DLED কৰা B.Ed কৰা সকলোখিনিয়ে সেই আছাম টেটত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব গতিকে এইটো এটা বহুত এটা ডাঙৰ আপডেট বুলিয়ে ক'ব লাগিব ভাল খবৰ বুলিয়ে ক'ব লাগিব কিয়নো বহুতখিনি বন্ধু বান্ধৱী বা শিক্ষাৰ্থী এনেকুৱা আছে যোনে B.Ed ইতিমধ্যে কৰিলে DLED কৰিলে কিন্তু তেওঁলোকে অকল CTET বুলি নহয় আছাম টেটৰ বাবে অপেক্ষা কৰি আছিলে গতিকে এতিয়া যথেষ্টখিনি ভাল খবৰ বা সুখবৰ বুলিয়ে ক'ব লাগিব কিয়নো যিহেতু সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিখন ৰায় তেওঁলোকে প্ৰদান কৰিলে ইন চাৰ্ভিচ টিচাৰসকলৰ ওপৰত সেই ৰায়টোৰ পৰা এতিয়া বহুত বেছি মানে প্ৰায়ে সম্ভাৱনা 100% সম্ভাৱনা বুলি ধৰি লওক যে আছাম টেট অনুষ্ঠিত হ'ব গতিকে আপোনালোকে নিজৰ নিজৰ প্ৰিপাৰেচনসমূহ ভালদৰে চলাই যাওক ভালদৰে পঢ়ি লওক CTETৰ লগতে আছাম টেটৰ সমান্তৰালকৈ আপোনালোকে গোটেইখিনিৰ কাৰণে প্ৰিপাৰেচন কৰক যিহেতু 2026 লাষ্টৰ ফালে আপোনালোকৰ আছাম টেটৰ কাৰণে নটিফিকেশ্যন আহি যাব বৰ্তমান আপোনালোকৰ এতিয়া 35,000 ভেকেন্ট পোষ্ট শিক্ষা বিভাগত আছে বুলি যোনটো ঘোষণা জাৰি কৰিছে তাৰ কাৰণেও আপোনালোকৰ CTETটো ভালদৰে দিয়ক গতিকে আজি ভিডিঅ'টোত ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব লগতে আপোনালোকৰ যিসকল বন্ধু বান্ধৱী B.Ed DLED লগতে আপোনালোকৰ যিসকল পৰিয়ালবৰ্গ ইন চাৰ্ভিচ টিচাৰত কৰ্মৰত কৰি আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ শিক্ষা মিত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ